ছাত্ৰ ছাত্ৰীসকল, আজি আমি উত্তল দাপোনত কিদৰে প্ৰতিবিম্ব গঠন হয় তাৰ ৰশ্মিচিত্ৰ অংকনৰ বিষয়ে পঢ়িম। প্ৰথমতে মই এখন উত্তল দাপোন ইয়াত অংকন কৰি লৈছোঁ। এতিয়া চোৱা, লক্ষ্য বস্তু এটা যদি মই অসীমত থওঁ, ধৰি লোৱা সূৰ্যটোৱেই, তেন্তে তাৰ পৰা অহা ৰশ্মিবোৰ সমান্তৰালকৈ আহিব আৰু ই দাপোনত খুন্দা খাই আঁতৰি যাব। কিন্তু মই তোমালোকক ৰশ্মিচিত্ৰ অংকনৰ প্ৰথম নিয়মটোত কৈছিলোঁ যে এই প্ৰতিফলিত ৰশ্মি দুডাল দাপোনৰ পাছফালৰ মুখ্য ফ'কাছৰ পৰা ওলাই অহা যেন লাগিব। এইটো আমাৰ ৰশ্মিচিত্ৰ অংকনৰ প্ৰথম নিয়মটো আছিলে। এতিয়া এই প্ৰতিফলিত ৰশ্মি দুডাল দাপোনৰ আগফালে কটাকটি কৰাৰ কোনো সম্ভাৱনা নাই, গতিকে দাপোনৰ আগফালে প্ৰতিবিম্ব গঠন নহয়। কিন্তু আমি যদি দাপোনৰ পাছফালে ৰশ্মি দুডাল আগবঢ়াই দিওঁ, তেন্তে ইহঁতে মুখ্য ফ'কাছত কাটিব, গতিকে প্ৰতিবিম্ব গঠন হ'ব মুখ্য ফ'কাছ এফত। আৰু প্ৰতিবিম্বৰ আকাৰ হ'ব অতি সংকুচিত। তোমালোকে ইয়াত দেখিছাই, সূৰ্যৰ যিটো প্ৰতিবিম্ব তেনেই সংকুচিত ৰূপত গঠন হৈছে। আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব অসৎ, কাৰণ ই দাপোনৰ পাছফালে গঠন হৈছে আৰু ই হ'ব থিয়। তোমালোকে এই কথাখিনি লিখি লোৱা আৰু ৰশ্মিচিত্ৰটো অংকন কৰি ল'বা। এইবাৰ লক্ষ্যবস্তু যদি আমি অসীম দূৰত্ব আৰু দাপোনৰ মেৰু পিৰ মাজত লওঁ, বা চিম্পলি ক'ব গ'লে দাপোনৰ সন্মুখত যদি লওঁ, তেন্তে প্ৰতিবিম্ব ক'ত গঠন হ'ব চাওঁ আহা। এতিয়া ৰশ্মিচিত্ৰ অংকনৰ যদি প্ৰথম নিয়মটো ব্যৱহাৰ কৰোঁ, তেন্তে সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলিত হৈ আঁতৰি যাব, কিন্তু দেখাত এনেকুৱা লাগিব যেন ই মুখ্য ফ'কাছৰ পৰা ওলাই আহিছে। এইবাৰ যদি আমি ৰশ্মিচিত্ৰ অংকনৰ তৃতীয় নিয়মটো ব্যৱহাৰ কৰোঁ, অৰ্থাৎ ভাস্কেন্দ্ৰৰ দিশে অহা ৰশ্মিবোৰ দাপোনত প্ৰতিফলিত হৈ পুনৰ আগৰ পথেদি উভতি যায়। এতিয়া এই প্ৰতিফলিত ৰশ্মি দুডাল দাপোনৰ সন্মুখৰ ফালে কটাকটি কৰাৰ কোনো সম্ভাৱনা নাই, গতিকে প্ৰতিবিম্ব আগফালে গঠন নহয়। কিন্তু মই দাপোনৰ পাছফালে যদি ৰশ্মি দুডাল আগবঢ়াই দিওঁ, তেন্তে ৰশ্মি দুডালে মেৰু আৰু মুখ্য ফ'কাছৰ মাজৰ কোনো এটা স্থানত কটাকটি কৰিব আৰু সেই স্থানতেই প্ৰতিবিম্বৰ গঠন হ'ব। গতিকে প্ৰতিবিম্বৰ স্থান হ'ব মেৰু আৰু মুখ্য ফ'কাছ এফৰ মাজত। প্ৰতিবিম্বৰ আকাৰ হ'ব সংকুচিত। তোমালোকে ইয়াত দেখিছাই, লক্ষ্য বস্তুটোতকৈ প্ৰতিবিম্বৰ আকাৰটো সৰু হয়, গতিকে আকাৰ হ'ব সংকুচিত। আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব অসৎ আৰু থিয়। চোৱা, অসৎ কিয় হৈছে? কাৰণ ই দাপোনৰ পাছফালে গঠন হৈছে আৰু থিয়কৈ গঠন হৈছে। তোমালোকে এই কথাখিনি লিখি লোৱা আৰু ৰশ্মিচিত্ৰটো অংকন কৰি লোৱা। উত্তল দাপোনৰ বাবে আমি কেৱল এই দুটা ৰশ্মিচিত্ৰই অংকন কৰিব লাগিব, কিয়নো ইয়াত আৰু বেলেগ স্থানৰ কথাই নাহে, কাৰণ ভাস্কেন্দ্ৰ, মুখ্য ফ'কাছ এই সকলোবোৰ দাপোনৰ পাছফালে আছে। গতিকে আমি কেৱল সসীম আৰু অসীমৰ বাবেহে ৰশ্মিচিত্ৰ অংকন কৰোঁ। তোমালোকে উত্তল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ বিভিন্ন স্থানৰ বাবে প্ৰতিবিম্বৰ স্থান ক'ত হ'ব, আকাৰ কেনেকুৱা হ'ব, প্ৰকৃতি কেনেকুৱা হ'ব, সেই বিষয়ে তোমালোকে এই তালিকাখন প্ৰস্তুত কৰি লোৱা। এইবাৰ আমি অৱতল দাপোন আৰু উত্তল দাপোন ক'ত ক'ত ব্যৱহাৰ কৰে চাওঁ আহা। প্ৰথমতে আমি অৱতল দাপোনৰ ব্যৱহাৰ চাওঁ আহা। 1 নম্বৰ ব্যৱহাৰটো লিখি লোৱা। অৱতল দাপোন সাধাৰণতে টৰ্চ, চাৰ্জ লাইট আৰু গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা হয়। এইখিনিতে তোমালোকক এটা প্ৰশ্ন সুধিব পাৰে যে অৱতল দাপোন কিয় টৰ্চ, চাৰ্জ লাইট বা গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা হয়? আৰু তাৰ উত্তৰটো হ'ব যে অৱতল দাপোনে মুখ্য ফ'কাছত থকা পোহৰৰ উৎসৰ পৰা অহা ৰশ্মিসমূহক প্ৰতিফলিত কৰি শক্তিশালী সমান্তৰাল কিৰণলৈ ৰূপান্তৰিত কৰে, যাৰ ফলত পোহৰৰ ৰশ্মি বহু দূৰলৈকে যায়। সেয়েহে টৰ্চ, চাৰ্জ লাইট আৰু গাড়ীৰ হেডলাইটত অৱতল দাপোন ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা, যদি আমি ফ'কাছত যদি এটা পোহৰৰ উৎস ৰাখোঁ, তেন্তে ইয়াৰ পৰা অহা ৰশ্মিসমূহে দাপোনখনত প্ৰতিফলিত হৈ সমান্তৰালকৈ যাব। আৰু এই বিষয়ে আমি ৰশ্মিচিত্ৰ অংকনৰ দ্বিতীয় নিয়মটোত আমি পাই আহিছোঁ। আৰু সেয়েহে এক শক্তিশালী আৰু সমান্তৰাল ৰশ্মি পাবলৈ আমি অৱতল দাপোন ব্যৱহাৰ কৰোঁ। 2 নম্বৰ ব্যৱহাৰটো হৈছে অৱতল দাপোনক দাঢ়ি খুৰাবলৈ ব্যৱহাৰ কৰা হয় বা দাঢ়ি খুৰোৱা দাপোন হিচাপে ব্যৱহাৰ কৰা হয়।
ইয়াতো তোমালোকৰ এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে যে অৱতল দাপোনক দাঢ়ি খুৰোৱা দাপোন হিচাপে কিয় ব্যৱহাৰ কৰা হয়, আৰু তাৰ উত্তৰটো হ'ব অৱতল দাপোনৰ একেবাৰে সন্মুখত ৰখা লক্ষ্যবস্তু এটাৰ প্ৰতিবিম্ব দাপোনৰ পাছফালে লক্ষ্যবস্তুতকৈ ডাঙৰ আকাৰত গঠন হয়। সেয়েহে দাঢ়ি খুৰাওঁতে স্পষ্টভাৱে দেখিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে। তোমালোকক মই আগৰ ভিডিঅ'টোত অৱতল দাপোনত প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ অংকনৰ বিষয়ে শিকাইছিলোঁ। তাত তোমালোকে একেবাৰে শেষত আমি পাইছিলোঁ যে লক্ষ্যবস্তু ফ'কাছ আৰু মেৰুৰ মাজত যদি ৰাখোঁ তেন্তে তাৰ প্ৰতিবিম্ব দাপোনৰ পাছফালে গঠন হ'ব আৰু ই বিবৰ্ধিত ৰূপত গঠন হ'ব। তোমালোকে ৰশ্মি চিত্ৰটো আকৌ এবাৰ ভালদৰে চাই ল'বা। তো সেয়েহে আমি দাঢ়ি খুৰাওঁতে আমি যদি দাপোনখন যদি একেবাৰে ওচৰত লওঁ তেনেহ'লে আমি আমাৰ প্ৰতিবিম্বটো দাপোনৰ পাছফালে বিবৰ্ধিত আৰু স্পষ্ট ৰূপত দেখা পাম। সেয়েহে দাঢ়ি খুৰাওঁতে আমি অৱতল দাপোন ব্যৱহাৰ কৰোঁ। ৩ নম্বৰ ব্যৱহাৰটো হৈছে দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে। আৰু ইয়াৰ কাৰণটো ২ নম্বৰটোৰ দৰে একেই। কাৰণ অৱতল দাপোনৰ একেবাৰে সন্মুখত ৰখা লক্ষ্যবস্তু এটাৰ প্ৰতিবিম্ব দাপোনৰ পাছফালে লক্ষ্যবস্তুতকৈ ডাঙৰ আকাৰত গঠন হয়। ৪ নম্বৰ ব্যৱহাৰটো হৈছে সৌৰভাটিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰা হয়। মই তোমালোকক অৱতল দাপোনৰ বাবে ৰশ্মি চিত্ৰ অংকনৰ ভিডিঅ'টোত দেখাইছিলোঁ যে লক্ষ্যবস্তু যদি অসীমত থাকে তেন্তে তাৰ পৰা অহা ৰশ্মিবোৰ ক'ত কটাকটি কৰে? ফ'কাছত। অৰ্থাৎ সকলোবোৰ ৰশ্মি আহি ফ'কাছত কেন্দ্ৰীভূত হয়। তেন্তে ফ'কাছত তাপৰ পৰিমাণ যথেষ্ট বেছি হ'ব। সেয়েহে এই অৱতল দাপোনবোৰ ব্যৱহাৰ কৰি সৌৰভাটিত আমি তাপৰ উৎপন্ন কৰিব পাৰোঁ। তোমালোকে এই গোটেই ৪টা ব্যৱহাৰ ভালদৰে একেলগতে লিখি লোৱা। এইবাৰ আমি চাওঁ আহা উত্তল দাপোনৰ ব্যৱহাৰ। উত্তল দাপোনৰ প্ৰধান ব্যৱহাৰটো হৈছে ইয়াক গাড়ীৰ পাছলৈ চোৱা দাপোন বা ৰিয়াৰ ভিউ হিচাপে ব্যৱহাৰ কৰা হয়। এনে দাপোন গাড়ীৰ দুয়োকাষে লগোৱা হয় যাতে গাড়ী চালকে পিছফালৰ যান বাহন চাই নিৰাপদে গাড়ী চলাব পাৰে। এতিয়া এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে যে কিয় ৰিয়াৰ ভিউ হিচাপে বা গাড়ীৰ পাছফালৰ অংশ চাবৰ বাবে আমি উত্তল দাপোন ব্যৱহাৰ কৰোঁ। ইয়াৰ কাৰণটো হৈছে উত্তল দাপোনে ইয়াৰ সন্মুখত থকা যিকোনো লক্ষ্যবস্তুৰ প্ৰতিবিম্ব দাপোনৰ পাছফালে সৰুকৈ আৰু থিয়কৈ গঠন কৰে। সেয়েহে আমি গাড়ীৰ পাছফালে থকা যিকোনো বস্তু চাবৰ বাবে উত্তল দাপোনখনক ৰিয়াৰ ভিউ হিচাপে আমি ব্যৱহাৰ কৰোঁ। তদুপৰি উত্তল দাপোনবোৰ যিহেতু বাহিৰলৈ বেঁকা, গতিকে এইবিলাক দাপোনৰ দৃষ্টিক্ষেত্ৰ বহল, যাৰ বাবে আমি সৰু দাপোনখনতে অধিক পৰিসৰৰ ক্ষেত্ৰ চাব পাৰোঁ। সেয়েহে উত্তল দাপোনক গাড়ীৰ পিছলৈ চোৱা দাপোন বা ৰিয়াৰ ভিউ হিচাপে ব্যৱহাৰ কৰা হয়। আজিৰ এই ভিডিঅ'টোৰ আৰম্ভণিতে মই তোমালোকক উত্তল দাপোনৰ ক্ষেত্ৰত ৰশ্মি চিত্ৰ অংকনৰ কথা শিকাইছিলোঁ। তাত মই তোমালোকক কৈছিলোঁ যে দাপোনৰ সন্মুখত থকা যিকোনো লক্ষ্যবস্তুৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব? দাপোনৰ পাছফালে, তাকো থিয়কৈ আৰু সৰুকৈ। সেয়েহে আমি গাড়ীৰ পাছফালৰ অংশ চাবৰ বাবে, গাড়ীৰ পাছফালে কি বস্তু আছে এইবোৰ চাবৰ বাবে আমি উত্তল দাপোনক ৰিয়াৰ ভিউ হিচাপে ব্যৱহাৰ কৰোঁ। কাৰণ ই সৰুকৈ আৰু থিয়কৈ প্ৰতিবিম্ব গঠন কৰে। ইয়াৰ উপৰিও উত্তল দাপোনৰ দৃষ্টিক্ষেত্ৰ বহল হয়। ই এটা ডাঙৰ এৰিয়াক দাপোনখনত সৰুকৈ দেখুৱাব পাৰে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ মই এটা প্ৰশ্ন দিছোঁ, তোমালোকে কৰিবা। আৰু প্ৰশ্নটো হৈছে এখন দাপোনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। তেন্তে ছাত্ৰ ছাত্ৰীসকল, আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ। তোমালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।